Good morning everybody. আজি এই ৰৌ মাছ মই নৰসিংহ পাত দি বনাম ভাবিছো সবচোন এতিয়া আপোনাৰ মাছকেইটা আগতে ভাজি ললো এতিয়া মই তেলত পাঁচফোৰণ কেইটামান দি নৰসিংহ পিচি লোৱা নৰসিংহখিনি এনেদৰে দি দিলো তাৰপিছত অকমান মিক্সি বাটিত অকমান পানী দি অখালি পেলাই তাতে দি দিলো এতিয়া আপোনালোকে হালধি ৰংগুৰি দিব জোখৰ অনুযায়ী এই ৰংগুৰি দি অলপমান লৰাব ভালদৰে অকমান লৰাব লৰাই এতিয়া আপোনালোকে অলপমান লৰাই ললো খাবলৈ ইমান ভাল লাগে আপোনালোকে খাবচোন এবাৰ বনাই পেলাই দি লৰালো লৰাই পেলাই এতিয়া অকমান মই নিমখ সোৱাদ অনুযায়ী অকমান নিমখ দি দিছো এনেদৰে লৰাই সকলোৱে জানে বনাই খাবলৈ কিন্তু এনেকৈ বনাবচোন অতি সহজ খাবলৈও ভাল লাগে অলপ লৰালো এই মই বইল কৰি থোৱা আলু এটা এনেকৈ ভাঙি পেলাই তৰকাৰীখন ডাঠ হ'বৰ কাৰণে এনেকৈ ভাঙি দি দিছোঁ কাৰণ মই ইয়াত একো কৰ্ণফ্ল'ৰ বা ময়দা বা পিঠাগুড়ি ব্যৱহাৰ নকৰোঁ আলু ভাঙি এনেকৈ অলপ দিয়াৰ পিছত অলপমান লৰাব চাব এই তেলটো এনেকৈ কিনাৰে দি বিৰিঙি আহিছে তাৰপিছত অলপমান ভজা হোৱাৰ পিছত অকণমান পানী দি পেলাই অকণমান লৰালোঁ আপোনালোকে কিন্তু গৰম পানী দিব গৰম পানী দিলে তেতিয়া তৰকাৰীখনৰ সোৱাদটো বেছি ভাল হয় দিলোঁ তৰকাৰীখনে গৰম পানী দিয়াৰ কাৰণে এতিয়া অকণমান আৰু অকণ গৰম পানী দিলোঁ কাৰণ বেছি দিয়া নাই আমি দুটা মানুহ সেইটো কাৰণে ঘৰত খাবলৈ বনাইছোঁ তথাপি আপোনাৰ আগত বোলো আপোনালোকৰ আগত এই দেখুৱাবৰ কাৰণে বনালোঁ ভিডিঅ'টো এয়া ভাজি থোৱা ৰৌ মাছ এনেদৰে দি দিলোঁ মাছ মতে মই 3 পিচেই দিছোঁ কাৰণ তৰকাৰীখিনি অলপ তাকৰ এতিয়া এনেকৈ উতলিবলৈ দিব এই বকবককৈ উতলিছে যিমানে উতলে সোৱাদটো খাবলৈ সিমানে ভাল হয় এতিয়া অলপমান 2 মিনিটৰ কাৰণে ঢাকনখনেৰে ঢাকি দিব তাৰপিছত এয়া চব এই উতলি আছে এতিয়া মোৰ তৰকাৰী হ'বই আৰু যদি আপোনালোকে খাই অকণমান জালুকৰ গুড়ি দিব পাৰে কাৰণ মই জালুক গৰমৰ কাৰণে জালুকৰ গুড়ি দিয়া নাই মই একো দিয়া নাই অকল পাঁচফোৰণ কেইটামান দিয়ে বনাইছোঁ এয়া চব নৰসিংহ আৰু ৰৌ মাছৰ তৰকাৰী ৰেডি আপোনালোকে এবাৰ খাই চাব যদি ভাল পায় ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ